नमस्कार प्रिय बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালেই আছে মোৰ বাৰু ভালেই আজি এটি বিশেষ ধৰণৰ ভিডিও আপোনালোকৰ বাবে বনাইছো আৰু আমাৰ মাজুলীৰ এগৰাকী সাংস্কৃতিক শিল্পী লগত আপোনালোকক পৰিচয় কৰি দিবলৈ ওলাইছো তেওঁ দৈত্য কণ্ঠৰ অধিকাৰী লগতে উজাপালিও খুব ধুনীয়াকৈ বজায় কৰে আৰু আহকচোন তেওঁৰ লগত চিনাকি কৰাই দিও আৰু তেওঁৰ মনৰ কথা পাতো দুআষাৰমান কি ক'ব বিচাৰিব আমাৰ উঠি অহা নৱপ্ৰজন্মক তেওঁ কেনেদৰে আগবঢ়াই নিব এই বিষয়ে আপোনালোকক অৱগত কৰি নমস্কাৰ দাদা নমস্কাৰ আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছো তোমাকো ধন্যবাদ জ্ঞাপন কৰিছো আৰু তোমাৰ চেনেলটো যাতে আগবাঢ়ি যায় তাৰ কামনা কৰিছো হয় আপুনি অসমৰ বিভিন্ন প্ৰান্তত ওজাপালি প্ৰদৰ্শন কৰিছে আৰু আমি আপোনাক লৈ গৌৰৱ অনুভৱ কৰোঁ বৰ্তমান এই ওজাপালিৰ যিটো মানে আমাৰ পৰম্পৰা পুৰণি দিনৰ এইটো হেৰাই গৈছে আমাৰ মাজৰ পৰা আপুনি কেনেদৰে ৰক্ষা কৰিব আমাৰ উঠি অহা নৱপ্ৰজন্মক এই বিষয়ে কেনেদৰে জ্ঞান দিব বা কিবা প্ৰশিক্ষণ দিব নেকি ভৱিষ্যতে কিবা পৰিকল্পনা আছে নেকি আপোনাৰ পৰিকল্পনা মানে এটা কথা হ'ল ওজাপালি আৰু ওজা দুটাৰ মাজত পাৰ্থক্য আছে ওজাপালিটো হৈছে যিটো এই তাল বজাই পেলাই যে কৰে সেইটো কয় ওজাপালি আৰু মই যিটো কওঁ সেইটো নহয় মইটো ওজা ধৰি লওক ঢোলৰ যিখিনি মালি তাৰ যিখিনি বাজনা আছে সেইখিনি মই বজাওঁ আমাৰ গুৰু বগাই ওজা আছিল কমাৰ গাঁও তেখেতে মোক 5 বছৰ বয়সৰ পৰাই মোক শিক্ষা দিছিলে আৰু মই বহুতো মঞ্চত সেই ঢোল প্ৰদৰ্শন কৰিছো আৰু মই 1998 চনতে মই চিচিআৰডি পাইছিলো ঢোলৰ পৰা কিন্তু এটা কথা হ'ল কি এই ঢোলৰ প্ৰতি সকলোৱে মানে যিটো আগ্ৰহ কমি যোৱাৰ বাবে আমিও মানে কি হৈছে আমাৰো সেই তেনেকুৱা দেউতা আছিলে দেউতা ঢুকাই যোৱাৰ পাছত মানে ঘৰখন চলাবলগীয়া হৈছে সেইটো কাৰণে সেই ক্ষেত্ৰতো আমি অকণমান আগবাঢ়ি যাবলৈ অকণমান অসুবিধা হৈছে সেয়েহে যদি ধৰি লওক কাৰোবাৰ সহায় পাওঁ বা কোনোবা যদি ইচ্ছা কৰে আমি শিকাবলৈ চেষ্টা কৰিব আৰু আপুনি শিকাবলৈ চেষ্টা কৰিম নহয় কৰিবই যেহেতু আমাৰ অসমীয়া সংস্কৃতি ধৰি ৰাখিবই লাগিব আমাৰ উঠি অহা নৱপ্ৰজন্মক এই বিষয়ে জ্ঞাত কৰিবই লাগিব তেতিয়াহে আমাৰ সংস্কৃতিবোৰ জীয়াই থাকিব লগতে আপুনি দৈত্য কণ্ঠৰ অধিকাৰী হয়তো বহুতে জানে কিছুমানে নাজানে কি ক'ব আপুনি এটি গান গাই শুনাব নেকি এটি গান মই গাম বাৰু প্ৰথমে দিখৌনৈ বনোৱা সেই গীতটি মই ভাল পাওঁ সেইটোকে মই অলপ গাবলৈ ধৰিছো কিন্তু এই ঘপককে তুমি ওলালাহি মই ভবা নাছিলো যে সেইটো যে তুমি যে মোক এনেকুৱা এটা সাক্ষাৎকাৰ লোৱা সেইটো কাৰণে অকণমান ভুলো হ'ব পাৰে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী মই গীতটো গাইছো দিখৌনৈ এৰিব নোৱাৰো জাজিনৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিখৌনৈ এৰিব নোৱাৰো জাজিনৈ এৰিব নোৱাৰো ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচুৱা বলিছে ৰঙা ৰঙা পলাশে হাঁহিছে তাকে দেখি পচুৱা বলিছে পলাশ নহয় জুমি চোৱা ই যে মোৰ কলিজাৰে ৰঙা তেজ দিখৌনৈ এৰিব নোৱাৰো জাজিনৈ এৰিব নোৱাৰো ধুনীয়া বহুত সুন্দৰ আপোনাৰ কণ্ঠ আৰু আপোনালোকে যদি ভাইৰেল কৰিবলৈ মন থাকে এনেকুৱা ধৰণৰ প্ৰতিভাক ভাইৰেল কৰিব আৰু আগবাঢ়ি যোৱাত সহায় হ'ব নহয় জানো আৰু বহুতে শিকিবও পাৰিব তেখেতৰ পৰা আৰু এটি মানে আপুনি বিহুগীত গাব নেকি আপুনি নিজেই যেহেতু ওজাৰ লগত জড়িত তেনেকুৱা এটা লগত জড়িত মোৰ দেউতাই শিকাইছিলে গীত এটা মই এফাকি গাইছো বহুতে শুনিবলৈ নাপায় আজিকালি পোৱা নাযায়েই কেছেটৰ গীততে বহুতে নৃত্য কৰে নাচে কিন্তু আমাৰ মঞ্চবিলাকতো হেৰাই গৈছে এইবোৰ নহয় জানো এই তামোলত ঢকুৱা অনিমাতি ককিলা কেলৈ মনে মাৰি থাক তেতিয়া ছোৱালীজনীয়ে কৈছিলে থাকো মনে মাৰি ঐ লোকৰ ঘৰে বাৰী ঐ কালি লৈ উলিয়াই নিব বাৰী নেমু আছে নাই আছে নেমু পকা নাই আছে নেমু পকা নাই
অতীতৰে কথাবোৰ মনত জানো পৰা নাই মনতে মোৰ পৰিছে কান্দো কান্দো লাগিছে অতীতৰে বেদনাই মোক খুন্দিয়াই মাৰিছে বহুত সুন্দৰ কণ্ঠ আৰু আপুনি আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিম আৰু বহুত ভাল লাগিলে আপুনি কেতিয়াৰ পৰা জড়িত বহুত সৰুৰ পৰাই জড়িত নহয় জানো হয় এই ঢোলটো মই 5 বছৰৰ পৰা শিকিছিলো কিন্তু যি দ্বৈত কণ্ঠ সেইটো হ'ল মই বেছি দিন হোৱা নাই 2 বছৰমান হৈছে আপুনি কিবা মঞ্চত দ্বৈত কণ্ঠ তেনেকৈ গীত গাইছে নেকি গাইছো মই য'ত মাজুলী কিছুমান সাংস্কৃতিক অনুষ্ঠানত মাতে মই তাত গৈ গীত গাওঁ আপোনালোকেও যোগাযোগ কৰিব তেখেতৰ লগত নিশ্চয় যাবলৈ চেষ্টা কৰিব আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট কৰাতকৈ আপোনালোকে শ্বেয়াৰ কৰিব যাতে শিল্পীজনৰ পৰা আন 10জনেও কিবা এটা শিকিব পাৰে আৰু সেইবাবে শ্বেয়াৰ কৰিব সকলোৱে আৰু সকলো সুস্থ থাকক তাৰে কামনা কৰিম পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম এতিয়ালৈ ইমানতে সামৰণি মাৰিছোঁ আৰু আহিব লগা ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আপোনালোকে কিবা এটা বিশেষ দেখিবলৈ পাব আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক কিবা এটা মেছেজ দিবলৈ চেষ্টা কৰোঁ আৰু কৰি যাম সদায় চাই থাকিব ভিডিঅ'বোৰ ধন্যবাদ